এনডিএ কৈছিলে যে হাম আপকি দিল মে ৰেহতি হে আজি এনডিএৰ লগত নাই আকৌ আহি গ'ল হাম আপকে হে কোন এইটোৱে আহি আছে নহয় জানো যোৱাকালিলৈকে এনডিএৰ লগত আছিল তেতিয়া এনডিএ কৈছিলে যে হাম আপকি দিল মে ৰেহতি হে আজি এনডিএৰ লগত নাই আকৌ আহি গ'ল হাম আপকে হে কোন এইটোৱে আহি আছে নহয় জানো আমি এনডিএৰ লগত যিটো এলায়েন্স আছিল এটা আদৰ্শ ভিত্তিক আছিল এতিয়া 2020 চনত একৰ্ড কৰাৰ পিছত আমি ভাবিছিলোঁ কি বিটিচিটো ভাৰতৰ অন্যান্য ঠাইৰ নিচিনা আমি উন্নত এটা মডেল বিটিচি বনাব লাগে তাৰ কাৰণে দিল্লীৰ সহায় লাগে দিছপুৰৰ সহায় লাগে তাৰ কাৰণে আমি এই অগাধ এটা বিশ্বাস আৰু যিটো শান্তি প্ৰক্ৰিয়া কোনোদিন 5 বছৰ এক নহয় কিন্তু 25 বছৰমান যদি লাগাতাৰ এক শক্তি এক দৃষ্টিভংগী এক বিচাৰ লৈ পেলাই যদি আমি কাম কৰোঁ স্থায়ী শান্তি আহিব পাৰে যেনেকৈ মিজোৰামত হ'ল 1985 চনত লালডেংগাৰ লগত চুক্তি কৰি পেলাই আমাৰ 5 বছৰত এই প্ৰক্ৰিয়াটো ক'ৰবা আমি বন্ধ হোৱাটো বিচৰা নাছিল এতিয়াও আমি চেষ্টা কৰিম তাৰ কাৰণে কিন্তু আজি আমাৰ দুখটো হ'ল যে এনডিএ এটা ৰাষ্ট্ৰীয় দল হয় বহুত ডাঙৰ দল তেখেতসকলৰ ওচৰত আমাৰ আদৰ্শ ক'ৰবা ভেলু নোহোৱা হৈ গৈছে আৰু ৰাষ্ট্ৰীয় দলৰ নিচিনা দলবিলাকৰ যদি আদৰ্শক ভেলু দিব নোখোজে তেতিয়া ভাৰতবৰ্ষৰ অসমৰ ৰাজনীতি সমাজৰ ৰাজনীতি ভৱিষ্যত কি এইটো এটা প্ৰশ্ন থাকিল কিন্তু আমি আদৰ্শ এৰা নাই আমি শান্তি স্থাপন কৰিমেই আৰু ইয়াত উন্নতি আনিবৰ কাৰণে কাম কৰিম বিৰোধী দল হিচাপে সক্ৰিয় বিৰোধীৰ ভূমিকা আমি কৰিম আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ পেলাই আকৌ বিটিচি আমি দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিম আমি গ্ৰাম্য মহিলাৰে আমাৰ সহযোগিতা অবিহনে বিটিচি চলাব নোৱাৰিব তাৰ কাৰণে আমি এনডিএৰ লগত এলায়েন্সত যোৱা নাই যদিও আমি কিন্তু কোনো অন্য দলৰ লগতো যাৰ লগত আদৰ্শৰ মিল নাই বা আদৰ্শ কি ন বস্তু আমি বুজি পোৱা নাই কেনেকৈ আমাৰ আদৰ্শ মিলাব পাৰি তাৰ কাৰণে আমি অন্য দলৰ লগতো কোনো এনে এলায়েন্সতো যোৱা নাই আমি অকলে যাম 19টা সমষ্টিত আমি কেণ্ডিডেট দিছোঁৱে ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাই আমাক জনাই আছে BPFে ক্ষমতাত আছে যদিও 5টাতকৈ বেছি চিট জিকিব নোৱাৰে আৰু UPPL তাতকৈ বহুত বেছি চিট জিকি যাব বিজেপি এটা বা দুটা যাব আহিব পাৰে কংগ্ৰেছো ক'ত বা এটা দুটা আহি যাব পাৰে